হেল্ল' ৰাইজসকল, চাওকচোন বাৰু আজি দুপৰীয়া ভাত সাজ কেনেকৈ ৰেডি কৰিছোঁ। দেখিছেনে, সাধাৰণভাৱে মানে দালিটো বনোৱা নাই বাৰু, আৰু এনেকৈ আপোনালোকক দেখাইছোঁ মানে। আৰু ধৰক কি বনাইছোঁ দেখিছেনে, কুন্দুলি আলু নাই দিয়া বাৰু। কুন্দুলি তেওঁ মানুহজনে আলুটো নাখায় কাৰণে তেওঁলৈ বেলেগকৈ বনাইছোঁ কুন্দুলি। আৰু ধৰক এইফালে দি মূলা আলু ভাজিবলৈ লৈছোঁ। আৰু এভাগ ধৰক কুন্দুলি ভাজিম তেনেকৈ। ধৰক এয়া দেখিছেনে, মূলা আলু ভাজিছোঁ, হ'বই হ'ল আৰু মানে ইতিমধ্যে। কিন্তু কুন্দুলি আলুটো আগত ভাজি থৈ লৈছোঁ বাৰু। তেনেকৈয়ে বনাবলৈ লৈছোঁ দুপৰীয়া ভাত সাজ। তেনেকৈয়ে ৰেডি কৰিছোঁ। আৰু অকণমান মানে মাছ দুটা দি মানে অকণমান দেখিছেনে, মধুসলং দি বনাইছিলোঁ। অকণমান জোল বনাইছিলোঁ মধুসলঙৰ। মই নাখাওঁ বাৰু, তেওঁলৈ বনাইছোঁ টেঙা অকণমান দি। কিমান দেখিছেনে বাৰু, কিমান ধুনীয়া তেল হৈ আছে। এয়া কুন্দুলি আলু ভাজি। এনেকৈ দুপৰীয়া সাজটো ৰেডি কৰিছোঁ। আৰু আপোনালোকে ভাত পানী খালেনে বাৰু? আমাৰ এনেকৈয়ে খাবলৈ লৈছোঁ সাধাৰণভাৱে। গাঁৱলীয়া মানুহ আমি, আৰু যেনে